যিকোনো ছোৱালী নিজৰ ইচ্ছা অনুযায়ী কৰে কিন্তু কান্দে, এনেকুৱা কি কাম জানেনে? উত্তৰ বিয়া, কিন্তু নিজৰ ইচ্ছা অনুযায়ী কৰে কিন্তু কান্দে। এনেকুৱা কি কাম যিটো ল'ৰা আৰু ছোৱালী কাপোৰ খুলি কৰিব লাগে জানেনে? উত্তৰ গা ধোৱা কাম। কোন দেশৰ ছোৱালীবোৰ ল'ৰাৰ দৰে ঘূৰিব পাৰে, ল'ৰাৰ দৰে পাৰ্টি কৰিব পাৰে জানেনে? উত্তৰ ব্ৰাজিলৰ ছোৱালীবোৰ। বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয় আপুনি জানেনে? উত্তৰ দক্ষিণ আফ্ৰিকাত আটাইতকৈ বেছি সোণ উৎপাদন কৰা হয়। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আপুনি জানেনে? উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম কি জানেনে আপুনি? উত্তৰ পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম হ'ল জাপান। পৃথিৱীৰ ক'ত পোনপ্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ চীন দেশত পোনপ্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হৈছিল। বিশ্বৰ কোনখন সাগৰত জাহাজ চলাচল নকৰে আপুনি জানেনে? উত্তৰ চাৰ্কোজা সাগৰত জাহাজ চলাচল নকৰে। বিশ্বত সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি? উত্তৰ সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম হ'ল বাইবেল। পৃথিৱীৰ কোনখন ঠাইত পাগলৰ সংখ্যা আটাইতকৈ বেছি জানেনে আপুনি? উত্তৰ ব্ৰহ্ম দেশত পাগলৰ সংখ্যা আটাইতকৈ বেছি। পৃথিৱীৰ সৰ্বাধিক বজ্ৰপাত পৰা ঠাইখনৰ নাম কি জানেনে? উত্তৰ জাভা দ্বীপ নামৰ ঠাইত আটাইতকৈ বেছি বজ্ৰপাত পৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি আপুনি জানেনে? ইয়াৰ উত্তৰ হ'ব হোৱাইট হাউচ। লণ্ডন সংসদ ভৱনৰ নাম কি আপুনি জানেনে? উত্তৰ হোৱাইট হল। বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল জানেনে আপুনি? ইয়াৰ উত্তৰ হ'ব শ্ৰীমতী বন্দৰ নায়েক। পৃথিৱীত প্ৰথম চাহৰ প্ৰচলন ক'ত হৈছিল জানেনে?
ইয়াৰ উত্তৰ হ'ব পৃথিৱীত প্ৰথম চাহৰ প্ৰচলন চীন দেশত হৈছিল। আমি বাস কৰা পৃথিৱীৰ বয়স কিমান জানেনে আপুনি? উত্তৰ প্ৰায় 8 কোটি বছৰ পৃথিৱীৰ বয়স। পৃথিৱীৰ তুলনাত সূৰ্য পৃথিৱীতকৈ কিমান গুণ ডাঙৰ? উত্তৰ প্ৰায় 13 লাখ গুণ ডাঙৰ। পৃথিৱীত সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে জানেনে? উত্তৰ পৃথিৱীত সূৰ্যৰ পোহৰ আহিবলৈ 8 মিনিট 16 ছেকেণ্ড সময় লাগে। পৃথিৱীৰ গতিবেগ কিমান আপুনি জানেনে? উত্তৰ প্ৰতি ছেকেণ্ডত 185 মাইল। কোন দেশত পোনপ্ৰথমে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰিছিল জানেনে আপুনি? উত্তৰ ৰাছিয়াত পোনপ্ৰথমে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰিছিল। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান জানেনে আপুনি? উত্তৰ 14 কোটি 97,30,000 কিলোমিটাৰ। অসমৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তিজনৰ নাম কি? উত্তৰ ফখৰুদ্দিন আলী আহমেদ। বিশ্বৰ কোনখন চহৰত আটাইতকৈ বেছি ৰিক্সা চলাচল কৰে জানেনে? ইয়াৰ উত্তৰটো হ'ব বাংলাদেশৰ ঢাকা চহৰত। ভাৰতৰ মানুহে আটাইতকৈ বেছি কি ফল খায় জানেনে আপুনি? উত্তৰ কল খায়। ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি কলৰ খেতি কৰা হয় জানেনে? উত্তৰ ভাৰতৰ তামিলনাডু ৰাজ্যত আটাইতকৈ বেছি কলৰ খেতি কৰা হয়। বন্ধুসকল, নতুন কিবা শিকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব।